ক'ব গ'লে সঁচাই কওঁ ব্ৰাইডেল শ্বুট কৰি আজি মই শ্বুট কৰি থকাৰ নিচিনাই লাগিছে সঁচা কথা এইটোৱে খালি আজি মই শ্বুট কৰি আছোঁ যদিও মই গিফ্ট পাই আছোঁ তেনেকুৱা নিচিনা হৈছে ভাল লাগিছে সদায় মাহঁতে কৈ থাকে বিয়া পাত আৰু যিসকল মোক ভাল পায় তেওঁলোকে যেনেকৈ মোৰ যিখিনি ফেন্স আছে ফেচবুক হওক ইনষ্টাগ্ৰাম হওক বা আপুনি বিয়া কেতিয়া পাতিব তেওঁলোকে চাগে ভাল পাইছে মোতকৈ বেছি আনন্দ চাগে তেওঁলোকে পাইছে বা মোৰ পৰিয়ালৰ মানুহখিনিয়ে পাইছে গতিকে ভাল লাগিছে বাকী আৰু তাৰমানে এতিয়া মই বুজাব পৰা নাই এতিয়া অলপ টাইম আছে বিয়া হ'বলৈ বাৰু সেইকাৰণে ধৰিব পৰা নাই অভিনয় জগতত আৰু কিবা অসুবিধা হ'ব পাৰে বুলি ভাবিছোঁ নাই মই অলপ দেৰিকৈ বিয়া হৈছোঁ কিন্তু মানে অভিনয়টো কেতিয়া নেৰোঁ বুলি ভাবিছিলোঁ আৰু সেইকাৰণে তেনেকুৱা এখন ঘৰ পাইছোঁ মোৰ এনেকুৱা কেতিয়াও ফিল নহয় যে মই এখন ঘৰ এৰি বেলেগ এখন ঘৰলৈ যাম কাৰণ মোৰ ইনলজ তেওঁলোক খুব ভাল অভিনয় তেনেকুৱা একো নাই মই কেতিয়াও অভিনয় এৰিব নালাগিব মই এতিয়া ইয়াত কাম কৰিছোঁ কম্পটো কাম কৰিছোঁ ইভেন আঠমঙলাৰ পিছত মই গোগামুখ গৈ আছোঁ গোগামুখৰ বিহু আছে গতিকে কাম তেনেকৈয়ে চলিব মই তেনেকৈয়ে কাম কৰি থাকিম অকল ঘৰখন সলনি হ'ব মই কাম কৰি বেলেগ এখন ঘৰলৈ যাম চাগে মানে নাভাবে বিয়াৰ পিছত কোনো ধৰণৰ অসুবিধা নহয় আপোনাৰ যি প্ৰফেশ্যনেল যিটো লাইফ আছে সেই লাইফটো কোনো ধৰণৰ হেম্পাৰ নকৰে বা একো কোনো তেনেকুৱা প্ৰভাৱ একোৱে নপৰে হেম্পাৰ নহয় আজিকালিৰ দিনততো একেবাৰে হেম্পাৰ নহয় সকলোৱে বুজিয়ে পায় প্ৰফেশ্যনটো আৰু মোৰ হ'ব লগা হাজবেণ্ড আৰু মোৰ ইনলজ তেওঁলোক এইটো এনেকুৱাত জড়িত নহয় কিন্তু তেওঁলোকে খুব সন্মান কৰে অভিনয়ৰ ক্ষেত্ৰত বা যিকোনো প্ৰফেশ্যনত তেওঁ খুব সন্মান কৰে খুব ভাল পায় খুব প্ৰাউড ফিল কৰে সেইকাৰণে মোক কয় যে আৰু কাম কৰি থাকিব লাগে মানে কৰি থাকিব নালাগে